একলব্য যিবিলাক স্কুল আছে এইবিলাক স্কুল এতিয়া চিধাচিধিকৈ BTC গভৰ্ণমেণ্টে ডাইৰেক্টলি মানে কি কৰাটো মেনেজ কৰা বা চলোৱাটো সেইটো অথৰিটি হিচাপে সম্ভৱ নহয়। সেইটো কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি হয় আৰু সেইটো কেন্দ্ৰীয় চৰকাৰ ষ্টেট গভৰ্ণমেণ্ট তেওঁলোকৰ এটা পলিচিৰ আধাৰতে এইবিলাক স্কুলখন চলায়। এতিয়া ময়ো খবৰ পাইছোঁ 2-3বাৰকৈ মই ইয়াৰ মানে টিচাৰ বা ইয়াৰ লগত জড়িত থকা ব্যক্তিসকলৰ লগত কথা পাতিছোঁ। ভালেখিনি এটা সমস্যা আছে আৰু এই সমস্যাবিলাকৰ সমাধান নোহোৱাৰ কাৰণে স্কুলৰ অৱস্থা মানে খুব শোচনীয় অৱস্থাত আছে বুলি মই গম পাইছোঁ। আজি এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা যায় ইয়াৰ কাৰণে মই অন দি স্পট ভেৰিফিকেশ্যন কৰিবৰ কাৰণে ইয়াৰ পৰা ওলাই গৈ মই এইখন স্কুলত যাবৰ কাৰণে মানে এটা কাৰ্যসূচী লৈছোঁ। মই আজি চাম স্পটত গৈ পেলাই কি হৈ আছে একজাক্টলি আৰু অসম চৰকাৰৰ লগত ইয়াৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে পোনপটীয়াকৈ সম্পৰ্ক ৰাখি পেলাই কাম কৰাৰ ব্যৱস্থা কৰা হ'ব।